হেল্ল' গাইজ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মঞ্চুৰিয়ান বনাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাবচোন। কবি এডোখৰ মই মিহিকৈ কাটি লৈছোঁ। কবিটো মিহি মিহিকৈ কাটি লৈছোঁ। এয়া চাওকচোন, মই পিহনাত পিচি লওঁ। মই কেপচিকামটো কাটি লৈছোঁ, মিহিকৈ কাটিম। এয়া মই পিঁয়াজটো কাটি লওঁ। এয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ। সোৱাদ অনুযায়ী অকণ নিমখ দিছোঁ। লাল মিৰ্চ অকণ দি দিছোঁ। এয়া ধনিয়া গুড়ি, এচামুচ চয়া চচ দিছোঁ, এচামুচ কৰ্ণফ্ল'ৰ দিছোঁ, 1 কাপ ময়দা দিছোঁ। এইখিনি মই মিক্স কৰি লৈছোঁ। এইখিনি সুন্দৰকৈ সানি লৈছোঁ। এয়া সৰু সৰুকৈ মই গোলখিনি কৰি লওঁ। এয়া চাওক, মই এই গোলখিনি বনাই লৈ লৈছোঁ। চাওকচোন, মই ৰিফাইন দিছোঁ। এয়া চাওক, দেখিবলৈ ইমান সুন্দৰ হৈছে। মোৰ এয়া হৈ গ'ল। এক কৰ্ণফ্ল'ৰ দি পেলাই পানী মিক্স কৰি পেলাই চেলেৰিখিনি বনাই লৈছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এয়া জলকীয়া গুড়া দিছোঁ। 2 চামুচমান চিলি চচ দিছোঁ। টমেটো চচ অকণমান দিছোঁ। এইখিনি দি দিছোঁ। এতিয়া মঞ্চুৰিয়ানকেইটা দি দিছোঁ। মঞ্চুৰিয়ান হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।